নমস্কাৰ ছাৰ নমস্কাৰ ছাৰ নমস্কাৰ 2022 হেকটো পিকনিক বুলি আমি বগামাটি গ'লোঁ আমি একেলগে গোটেইকেইটাই লগে ভাগে মিলি জুলি অকণমান ফূৰ্তি কৰিলোঁ বগামাটি গৈ আপোনালোকে কেনে পালে এবাৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব দেই এইজন আমাৰ মহেশ ডেকা এইটো আমাৰ হিমাংশু লগত আছে সৰু তাৰপিছত আৰু আমি লাহে এইটো আমি চাউণ্ড ছিষ্টেমটো তাৰপিছত প্ৰশান্ত ডেকা তাৰপিছত সুজান্ত কলিতা তাৰপিছত এইটো মই আছে নেকি বনাব নেকি আমি লাহে খানাৰ ফালে আগবাঢ়িছোঁ আমাৰ ভাত কাঢ়িবলৈ আমাৰ হেৰি নানিলোঁ আমাৰ এই অৱস্থা হৈছে এই চাওক এই আমাৰ ভাত কাঢ়িছিলে ভাত কাঢ়া ষ্টাইলটো কিন্তু মজা লাগছি এই অৱস্থা আমাৰ খানাৰ চাওক এওঁলোকে লাষ্টত ভাত খোৱাৰ কাৰণে মাংস কাঁহীত নাই কেনে এওঁলোক দুখ লাগি আছে মাংস নাপালে লাষ্ট মানুহ যে মনতাজি তোৰ চুমা
অলপ কম রে হাসছো মই জটা নাই জটা নাই জটা নহলে কি খাবি Hello. 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 লাষ্ট টাইম বুলি আমি এইখিনিতে সমাপ্ত কৰিলোঁ আমাৰ বগামাটি একেলগৰ পিকনিক। ভাবলৈ আকৌ এবাৰ লগ পাম আমি সকলোৱে।